মইনাহঁত আহাচোন আজি আমি তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিত থকা পাঠ নং 14 ঋতু আহে ঋতু যায় নামৰ পদ্যটি পঢ়ো। ঋতু আহে ঋতু যায়, চত বহাগত ঋতু বসন্ত, বিৰিখে সলাই পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ফৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। মইনাহঁত পদ্যটো শুনি নিশ্চয় ভালেই লাগিছে নহয়নে? এইবাৰ তোমালোকে পদ্যটো আকৌ এবাৰ মোৰ সৈতে মাতি যোৱাচোন। ঋতু আহে ঋতু যায়, চত বহাগত ঋতু বসন্ত, বিৰিখে সলাই পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ফৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। মইনাহঁত এতিয়া আহা আমি পাঠত থকা প্ৰশ্ন উত্তৰকেইটা জানো। মাঘ বিহু কোনটো ঋতুত হয়? মাঘ বিহু শীত ঋতুত হয়। গ্ৰীষ্ম ঋতু কেতিয়া হয়? জেঠ আহাৰত গ্ৰীষ্ম ঋতু হয়। মইনাহঁত এতিয়া তোমালোকে পাঠত থকা আন প্ৰশ্ন দুটা ঘৰত কৰিবলৈ চেষ্টা কৰিবা দেই। প্ৰশ্ন দুটা হ'ল, বৰষুণৰ বতৰত তোমাৰ কি কি ভাল লাগে আৰু জহকালি তোমাৰ কি কি বেয়া লাগে? মইনাহঁত আজিলৈ ইয়াতেই সামৰিলোঁ দেই। পুনৰ লগ পাম। ধন্যবাদ।